নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক অসমীয়া প্ৰশ্ন উত্তৰ 10টা আগবঢ়াই দিম। ভিডিঅ'টো বৰ বেছি দীঘল নহয়, গতিকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহগী কবি কোন? বিহগী কবি ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কোৱা হয়। তেখেতে বেছিভাগ কবিতা চৰাই আৰু প্ৰকৃতিৰ ওপৰত লিখাৰ বাবেই তেখেতক বিহগী কবি বুলি কোৱা হয়। বিহগী কবি কোন বুলি ক'লে ৰঘুনাথ চৌধুৰীক কোৱা হয়। সাহিত্যাচাৰ্য বুলি কাক কোৱা হয়? সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তক কোৱা হয়। বাগ্মীবৰ বুলি কাক কোৱা হয়? বাগ্মীবৰ বুলি নীলমণি ফুকনক কোৱা হয়। উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক কোৱা হয়। সংগীত সূৰ্য বুলি কাক কোৱা হয়? সংগীত সূৰ্য বুলি ডক্টৰ ভূপেন হাজৰিকাক কোৱা হয়। কাৰ মৃত্যুৰ দিনটোত শিল্পী দিৱস উদযাপন কৰা হয়? জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটোক শিল্পী দিৱস হিচাপে উদযাপন কৰা হয়। প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? প্ৰথম অসমীয়া বোলছবিখনৰ নাম হ'ল জয়মতী। বুদ্ধদেৱৰ আন এটা নাম কি? বুদ্ধদেৱৰ আন এটা নাম হ'ল বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? বুদ্ধদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ'ল বৌদ্ধ ধৰ্ম। প্ৰথম অসমীয়া বিহু বিষয়ক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া বিহু বিষয়ক উপন্যাসখনৰ নাম হ'ল মিৰি জীয়ৰী। এই মিৰি জীয়ৰী উপন্যাসখন ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰিছিল। উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক কোৱা হয়।